ওম শান্তি। আজিৰ মুৰলী 27 তাৰিখ 2 মাহ 2019। বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ চাৰ্ট অৰ্থাৎ স্মৰণৰ তালিকা ৰাখা। তেতিয়া গম পাবা যে আমি আগবাঢ়ি গৈ আছোনে পিছতে থাকি গৈছোঁ। দেহ অভিমানে পিছুৱাই লৈ যায়। দেহী অৰ্থাৎ আত্মা অভিমানী স্থিতিয়ে আগবঢ়াই লৈ যায়। প্ৰশ্ন: সত্যযুগৰ আদিত আহিবলগীয়া আত্মা আৰু দেৰিকৈ আহিবলগীয়া আত্মাৰ মাজত মুখ্য পাৰ্থক্য কি হ'ব? উত্তৰ: আদিত আহিবলগীয়া আত্মাই সুখৰ ইচ্ছা ৰাখিব, কিয়নো সত্যযুগৰ আদি সনাতন ধৰ্ম বহুত সুখ দিওঁতা হয়। দেৰিকৈ আহিবলগীয়া আত্মাসকলে সুখ বিচাৰিবলৈ নাজানিবই। তেওঁলোকে কেৱল শান্তি বুলি শান্তি বিচাৰিব। বেহদৰ পিতাৰ পৰা সুখ আৰু শান্তিৰ উত্তৰাধিকাৰ সকলো আত্মাৰে প্ৰাপ্ত হয়। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. শৰীৰ নিৰ্বাহৰ অৰ্থে কৰ্ম নিশ্চয় কৰা, কিন্তু বহুত বেছি জঞ্জালত বন্দী হ'ব নালাগে। পেছাগত কাম কাজ আদিৰ এনেকুৱা চিন্তা থাকিব নালাগে যিয়ে পিতাৰ স্মৃতি পাহৰাই দিয়ে। 2. অনেক মনুষ্যৰ মত এৰি এজন পিতাৰ মতত চলিব লাগে। এজন পিতাৰ মহিমা গাব লাগে। এজন পিতাকে মৰম কৰিব লাগে। বাকী সকলোৰে পৰা মুখ আঁতৰাব লাগে। বৰদান: জ্ঞানৰ লাইট মাইটৰ অৰ্থাৎ পোহৰ আৰু শক্তিৰ দ্বাৰা ভুলকো শুদ্ধলৈ পৰিৱৰ্তন কৰোঁতা জ্ঞানী আত্মা হোৱা। শ্লোগান: যিয়ে সদায় শুভচিন্তক আৰু শুভচিন্তনত থাকে তেওঁ ব্যৰ্থ চিন্তনৰ পৰা হাত সাৰি যায়। ওম শান্তি।